Hello everyone, welcome to my channel Easy to Learn. আজি আপোনালোকক দেখুৱাম আপোনালোকৰ নজনাকে আপোনাৰ গাড়ী কেনেদৰে ফাইন কাটা হয়। সো আপোনালোকে ভিডিওটো লাষ্টলৈ চাই ৰাখক। সো যেহেতু আপোনালোকে কেতিয়াবা গাড়ীৰ হেলমেট নিপিনকৈ বা পলিউশ্যন নাথাকা বা ইঞ্চুৰেঞ্চ নাথাকা হেনেকৈ গাড়ীখন লৈ যায় তেতিয়া আপোনালোকৰ ফাইন কাটা হয়। আৰু আপোনালোকে ফাইন কাটিলে আপোনালোকে ভাবে যে ক'ত মোৰ ফাইন কাটিলে। সো ভিডিওটো চাই থাকক, আপুনি গম পাব ক'ত কেনেকৈ আপোনাৰ ফাইন কটা হয়, সব গম পাই যাব আপুনি। সো আৰু আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ ক'ত ফটো মাৰিছে সেইটো সেই ফটোখনত দেখা পাব আৰু কিহৰ কাৰণে মাৰিছে সেইটো লেখাই থাকিব, কিমান ফাইন কাটিছে কিহত কাটিছে সব লেখাই থাকিব। সো ভিডিওটো চাই থাকক। ফাৰ্ষ্ট অফ আপুনি গুগল ক্ৰমত যাই কিনে পৰিবহণ সেৱা বুলি টাইপ কৰিলে হ'ল। তাৰপিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব। ইয়াত আপোনালোকে ক্লিক কৰি দিলে হ'ল। তাৰপিছত আপুনি অনলাইন ছাৰ্ভিচ হ'ব। অনলাইন ছাৰ্ভিচত তলত যাবলৈ ই চালান ক্লিক কৰিলে হ'ল। তাৰপিছত আপোনালোকে ইয়াত দেখিছে ইয়াত একো কৰিব নালাগে, ইয়াত গেট চালান ডিটেইলছ আপুনি ক্লিক কৰিলে হ'ল। তাৰপিছত আপোনালোকৰ তিনিটা অপশ্যন থাকিব। আপুনি চালান নম্বৰটো ইয়াত মাৰি দিব, যিহেতু মই মাৰিম এতিয়া আপোনালোকক দেখাই দিম। এয়া মই চালান নম্বৰ মাৰি দিলোঁ। তাৰপিছত আপুনি কাপচাটো মাৰি দিলে হ'ল। তাৰপিছত আপুনি গেট ডিটেইলছত ক্লিক কৰি দিলে হ'ল। আপোনালোকে তলত আহি যাব, ইয়াৰ নাম চাম আহি গৈছে ইয়াতে। আপুনি পে' কৰিছে নে পে' ইয়াৰ পৰা কৰিব পাৰে আৰু আপোনালোকে ইয়াত পে' কৰিব চালানখন প্ৰিণ্ট কৰি ল'ব পাৰে। চ' মই এতিয়া আপুনি এতিয়া কি কৰিব, আপোনালোকে এতিয়া চালানখনত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনালোকে গম পাই যাব। চাওক ফটোখন ইয়াত মাৰিছে, এই এখন ফটো, তাৰপিছত এখনে মাৰিছে, বেছিকৈ মাৰিলে ইয়াতে বেছিকৈ থাকিলে হয়। চ' ফাইন কিহত কাটিছে, ৰাইডিং উইথাউট হেলমেট বাই বোথ ড্ৰাইভাৰ এণ্ড পিলন, মানে ড্ৰাইভাৰ আৰু যোনজনে চলাইছে আৰু পিছতজনৰ হেলমেট পিন্ধা নাই, সেইকাৰণে দুয়োটাৰে 1000 কৰি কাটিছে। 1000 কৰি 500 কৰি 1000 কাটিছে। চ' আপোনালোকে গম পালে এনেদৰে চাব লাগিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা পে'মেণ্ট কৰি দিব পাৰে আৰু হয় নহ'লে দ্বিতীয় অফিচত যায়ো পে'মেণ্ট কৰিব পাৰে। চ' মই ভাবোঁ অনলাইন পে'মেণ্ট কৰি দিব, একো প্ৰব্লেম নাই। চ' ভিডিওটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।